নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰটো হৈছে আজিৰে পৰা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়ক সন্থাই অংগনবাড়ী শ্ৰমিক আন্দোলন স্থগিত ৰাখিছে যদিও ক'ৰবাত এতিয়াও চলি আছে ধাৰাবাহিক আন্দোলন। ফেব্ৰুৱাৰীৰ পৰা ন্যায়ৰ বাবে অবিৰতভাৱে চলি থকা ধৰ্মঘটৰ পিছতো অসমৰ বিজেপি চৰকাৰৰ কোনো মন্ত্ৰীয়ে খবৰ দিয়া নাই। বাৰে বাৰে যোগাযোগৰ পাছতো চৰকাৰৰ বিভাগীয় মন্ত্ৰীজনে কোনো গুৰুত্ব নিদিলে। ইয়াৰ পৰা বুজিব পাৰি যে মহিলা আৰু শ্ৰমিকৰ প্ৰতি বিজেপি চৰকাৰৰ কোনো দায়িত্ব নাই। ইয়াৰ বাবে আমি শ্ৰমিকসকলক সাজু হৈ থাকিবলৈ আহ্বান জনাইছোঁ। নিৰ্বাচনৰ পিছত দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰা হ'ব। আজিৰ দিনটোৰ দ্বিতীয় খবৰটো হৈছে এই দুদিনত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান বিভাগে দিলে সতৰ্কবাণী। 25 আৰু 26 মাৰ্চত অসমত হ'ব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান বিভাগে অসমত য়েল্লো এলাৰ্ট জাৰি কৰিছে। আজি আৰু কাইলৈ 45.5 পৰা 115.5 মিলিলিটাৰ পৰ্যন্ত হ'ব বৰষুণ। অসমৰ প্ৰতিখন জিলাতে হ'ব ধুমুহা আৰু বজ্ৰপাত।